খেলৰ ষ্টেজ এনেধৰণে তিনিটা বনোৱা হৈছে। ষ্টেজ নকয়, এইটো কিবা কয়, ৰিং কয়। এনেকুৱা তিনিটা বনাইছে, এটা ইয়াত আৰু এটা তাত আৰু এটা তাত, তিনিটা বনোৱা হৈছে। পুৰা ইয়াতে প্ৰেক্টিচ কৰি থকা হৈছে, চাই লওক। পুৰা প্ৰেক্টিচ কৰি আছে। দেখা নাই, পুৰা প্ৰেক্টিচ কৰি থকা হৈছে, পুৰা এইফালে গৈ আছে। সকলোকে নমস্কাৰ জনাই ৰাতুল শইকীয়া অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বক্সিং অথৰিটি অফ ইণ্ডিয়া, ইয়াত মই আছোঁ বৰ্তমান চাই ফিল্ডত। ইয়াত সুন্দৰভাৱে বক্সিং খেল পাতিছে। ইণ্ডিয়াৰ ভিতৰৰে টিমবিলাক আহিছে নানা ৰাজ্যৰ পৰা। গতিকে ইয়াৰ ভিতৰত সোমাই খেল দেখাব চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো চাই যাওক। চাওক, আছোঁ চাই ফিল্ডত, পল্টন বজাৰত থকা এখন চাই ফিল্ড, য'ত হিমাত আছে। এই ফিল্ডতে দৌৰি তেওঁ ইমান ডাঙৰ এজন এথলেটিক্স হ'বৰ কাৰণে চাই ফিল্ডৰ মেইন এণ্ট্ৰেঞ্চেদি যাম। চাওক কি ধুনীয়া ফুলবিলাক ফুলি ফিল্ডখন কি সুন্দৰ কৰি ৰাখিছে। 14 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈকে হৈ আছে। স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া ফালৰ পৰা পতা হৈছে পল্টন বজাৰ চাই ফিল্ডত। এইখনে হ'ল মেইন এণ্ট্ৰেঞ্চ। বলক এইফালেদি সোমাই যাওঁ। বহি আছে। পুৰা প্ৰেক্টিচ কৰি আছে, এনেকৈ খেলিব। পুৰা প্ৰেক্টিচ কৰাই আছে। মণিপুৰ, মিজোৰাম, আগৰতলা, ত্ৰিপুৰা, অসম সকলোৰে প্লেয়াৰবিলাক আছে। বিশেষকৈ জুনিয়ৰ শাখাৰ প্লেয়াৰ বেছি আছে ইয়াতে। আৰু খেলখন ইয়াতে আৰম্ভ হ'ব। আৰু খেল আৰম্ভ হ'বলৈ মিনিমাম এঘণ্টামান আছে। আৰু এতিয়া টাইম বাজিছে তোমাৰ 5:20। 6টা বজাৰ পৰা খেল আৰম্ভ হ'ব আৰু খেল দেখাব আপোনালোকক চেষ্টা কৰিম। ভিডিঅ'টো চাই যাওক। চাওক, চাই ফিল্ডৰ ভিতৰতো চাওক কি সুন্দৰ। পুৰা ইয়াতে প্ৰেক্টিচ কৰি থকা হৈছে, চাই লওক। পুৰা প্ৰেক্টিচ কৰি আছে। দেখা নাই, পুৰা প্ৰেক্টিচ কৰি থকা হৈছে, পুৰা এইফালে গৈ আছে। ভিতৰত খেল চালোঁ, খেল দেখালোঁ, অপেনিং চেৰিমনি দেখালোঁ। আৰু গতিকে দেখাই অলপ বাহিৰলৈ ওলাই আহিলোঁ। ভিতৰত বহুত হুলস্থুল, চিঞৰ পাখৰ। আৰু ৰাতিপুৱা ইয়াতে দৌৰিব পাৰি। আমি আগতে আহিছিলোঁ।
हम आधे घंटे के अंदर बाउट शुरू करेंगे। ओपनिंग सेरेमनी जैसे हो जाएगा हम बाउट शुरू करेंगे। Opening आप लोग बाहर ceremony। क्या कर रहे हैं? अंदर आइए। ये अंदर अभी कितने कोच हैं? हाथ उठाइए प्लीज। कितने कोच हैं अंदर? महांती बाबू हाथ तो उठाओ मालिक। हाँ जल्दी करिए। কি সুন্দৰ ফিল্ড। এখন ৰাতিপুৱা ৰাতিপুৱা দৌৰি কেনে পাব দেখা পাইছে চব প্লেয়াৰসকল ইয়াতে আছে। এখন হৈ গ'ল পল্টন বজাৰ চাই ফিল্ড ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ। আপোনালোকে এই ট্ৰেকদি এক ৰাউণ্ড মাৰিলে আপোনাৰ বহুত দূৰ হৈ যাব। কিমান ডাঙৰ ফিল্ডখন দেখিছে নাই? আৰু কিছু সুন্দৰ ফিল্ড এখনত আমি আগতে বহুত ইণ্টাৰনেশ্যনেল খেলা চাইছোঁ। ভাৰত নেপাল ফুটবল খেলা চাইছোঁ, ভাৰত বাংলাদেশ এনেকুৱা ধৰণৰ, ভাৰত ভূটান এনেকুৱা ধৰণৰ ফুটবল খেলা চাইছোঁ ইয়াতে। বৰ সুন্দৰ এখন ফিল্ড। আৰু প্ৰায় আগতে আমি ইয়াতে ৰাতিপুৱা ইয়াতে দৌৰিব আহিছিলোঁ। সেই ভিডিঅ' নাই বাৰু, তেতিয়া ভিডিঅ' নবনাওঁ বা বনালেও সেই কৰা নাই। এখন সুন্দৰ ফিল্ডৰ পৰা ভিডিঅ' চাই থাকক। চাওক কিমান কষ্ট কৰি প্ৰেক্টিছ কৰি আছে দেখিছে নাই? কিন্তু প্ৰেক্টিছটো কিন্তু পূৰা অব্যাহত ৰাখিছে দেই। ভিতৰতো বাহিৰতো খালি প্ৰেক্টিছে দেখিব পাব। সকলোৱে ট্ৰেকত খোজকাঢ়িবলৈ হ'লে জোতা পিন্ধিব লাগিব, কিন্তু মই চেণ্ডেল পিন্ধিয়ে ওলাই আহিলোঁ, গতিকে দেখাই আছোঁ। খোজকাঢ়ি ফিল্ডখনৰ এপাক দিলোঁ। কি সুন্দৰ নহয়? মোৰ লগত চাওক। জোতা পিন্ধি অহাটো এইফালে পূৰা এপাক মজাকৈ দৌৰিব পাৰি। চাওক ইয়াতে বহি খেল চাব পাৰে। ফুটবল খেল হৈ আছিলে আৰু ফুটবল খেল ইয়াতে বহি চালে। এতিয়াও বহি আছে মানুহ। চাওক দেখা পাইছে ইয়াতে মানুহ দৰ্শক বহি চালে ফুটবল খেল। আৰু ফিল্ডখন হ'ল এইখন। ইয়াতে অলপ দেৰি আগত ফুটবল খেল চলি আছিল। এইখন দেখিছে চাই ফিল্ড কিমান ডাঙৰ? এই গোটেই ফিল্ডখনৰ গোটেই এক পাক দি আহিলোঁ। এই সেউজীয়াবিলাকত খোজকাঢ়িছোঁ, কাৰণ এই কাৰ্পেটটো দি খোজকাঢ়িব নোৱাৰি। গতিকে দেখা পাইছে চেণ্ডেল পিন্ধি আহিলোঁ, জোতা পিন্ধি অহা নাই। কোনো মানুহে চেণ্ডেল পিন্ধি ইয়াত খোজ নাকাঢ়ে, জোতা পিন্ধি খোজকাঢ়ে। গতিকে এই ছাইডে দিয়ে খোজকাঢ়ি আহিলোঁ। গতিকে ইমান দেৰিলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। এইটোৱে আছিল আজিৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অলপ আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।